নমস্কাৰ বন্ধুসকল মোৰ নতুন অসমীয়া ইউটিউব চেনেল যাত্ৰা-জীৱনৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চৰকাৰৰ এটমিক এনাৰ্জি বিভাগৰ অধীনস্থ দেশৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ উৎপাদনৰ উল্লেখযোগ্য নিউক্লিয়াৰ পাৱাৰ কোম্পানী পৰমাণু শক্তি নিগম লিমিটেডত যোগ্য প্ৰাৰ্থীৰ সন্ধান কৰা হৈছে। বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ে এক নিয়োগ বিজ্ঞাপন প্ৰকাশ কৰি যোগ্য ভাৰতীয় প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। উক্ত খালী পদসমূহ মেকানিকেল 83টা, কেমিকেল 13টা, ইলেক্ট্ৰিকেল 45টা, ইলেক্ট্ৰনিক 14টা, ইনষ্ট্ৰুমেণ্টেশ্যন 5টা আৰু চিভিল বিভাগৰ 40টা পদ আছে। প্ৰাৰ্থী গেট 2017, 2018, 2019 পৰীক্ষাৰ মাধ্যমেৰে নিযুক্তি দিয়া হ'ব। মুঠ খালী পদ 200টাৰ ভিতৰত অসংৰক্ষিত 63টা, SC 38টা, ST 18টা, OBC 66টা আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিতানত 15টা পদ আছে। প্ৰাৰ্থী AICTE অথবা UGCৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম 60% নম্বৰেৰে BE অথবা BTech অথবা BSc ইঞ্জিনিয়াৰ অথবা MTech শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব লাগিব। ইয়াৰ উপৰি প্ৰাৰ্থী বৈধ গেট 2017, 2018, 2019 প্ৰমাণপত্ৰধাৰী হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 26ৰ পৰা 31 বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে বয়সৰ ঊৰ্ধ্বসীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিধিগত ৰেহাই লাভ কৰিব। দৰমহাৰ মেট্ৰিক্স লেভেল 10ৰ আধাৰত মাহে 56,100 টকা হ'ব। আবেদন মাচুলৰ ৰূপত সাধাৰণ OBC আৰ্থিকভাৱে দুৰ্বল পুৰুষ প্ৰাৰ্থীয়ে 500 টকা ষ্টেট বেংকযোগে নিগমৰ হকে পৰিশোধ কৰিব লাগিব। SC, ST, দিব্যাংগ মহিলা প্ৰাৰ্থীয়ে কোনো মাচুল পৰিশোধ কৰিব নালাগে। প্ৰাৰ্থীয়ে অনলাইন আবেদন দাখিলৰ লগতে অভিজ্ঞতা, পৰীক্ষা পদ্ধতি, পৰীক্ষা কেন্দ্ৰ আদিৰ বাবে নিগমৰ ৱেবছাইট www.npcilcareer.co.in লগইন কৰিব পাৰিব। অনলাইন আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া অহা 9 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 23 এপ্ৰিল 2019 লৈকে অব্যাহত থাকিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। অনুগ্ৰহ কৰি আপোনালোকে কাষৰ লাইক বাটনটো প্ৰেছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।